Hello everyone, আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু মই ভালে আছোঁ। Happy New Year সকলোলৈ 2025 আৰু অনাগত দিনবোৰ প্ৰত্যেকৰে ভাল হওক, মংগল হওক আৰু আমি আজি আহিলো পথাৰলৈ ৰবাব টেঙা খাম বুলি দেখিছেই নহয় আপোনালোকে ভিডিঅ'ত আৰু এয়া চাওক বুমনিয়ে এফালে ৰবাব টেঙা কাটিছে যিহেতু এনেকুৱা ঠাণ্ডাৰ দিনত ৰবাব টেঙা খাবলৈ খুব ৰহাল হয় আৰু ৰবাব টেঙাটো খাবলৈ যে বহুত বেছি ধুনীয়া আছিল লগতে হেয়া ধনিয়া জলকীয়া নিমখ আৰু লগতে কলপাত পানী আৰু লাগিছে কি আৰু একদম চাৰিওফালেটো ধুনীয়া ৰ'দ দিয়ে আছিলে আৰু কলপাতত এনেদৰে ৰবাব টেঙা খোৱাৰ সোৱাদেই সুকীয়া আমাৰ পৰিবেশটো আপোনালোকে প্ৰায় দেখিয়ে থাকে আৰু আজি এই ভিডিঅ'টোৰ যোগেদিও আমাৰ এই পৰিবেশটো আপোনালোকে চাওক লগতে হেতু পুখুৰী হেয়া মাইনা এফালে মনু টুটু আৰু বুমনি আৰু মই আছো কেমেৰা ধৰি আৰু এতিয়া যেহেতু খালি খেতি চপোৱাৰ পাছত আকৌ আমাৰ ইয়াত বড়ো খেতি কৰে তো তাৰ বাবে আকৌ নতুনকৈ কঠিয়া হিচিছে ইফালে হেউজিয়া হৈ আছে আপোনালোকে হয়তো দেখা পালে আৰু ৰবাব টেঙা কাটি আছে বুমনিয়ে আৰু লগতে হেয়া মাইনা তাইও তাহাতে হাত পা ধুই যা যোগাৰ কৰিছে আৰু খাবলৈ যে ইমান বেছি ধুনীয়া আছিল নহয় আপোনালোকৰ নতুন বছৰৰ আৰম্ভণি কেনেকুৱা গৈছে প্লিজ জনাব আৰু আমি এনেদৰে প্ৰায় মাজে মাজে এই পথাৰলৈ আহিলে এই চাংখনত বহি বহি আপোনালোকক ভিডিঅ' নিশ্চয় আপোনালোকে দেখি থাকে আৰু এইখিনিত বহাৰ এটা আমেজেই বেলেগ এয়া ৰবাব টেঙা ফুটিয়াইছে বা গুচাইছে আৰু দেখিবলৈ হয়তো যদিও ইমান আপোনালোকে ঠিক দেখা নাই কিন্তু খাবলৈ যে বহুত বেছি মিঠা আৰু বহুত বেছি ৰসাল আছিলে আৰু ধনিয়া দি দিলেতো আৰু ক'বই নালাগে তাৰ যিটো সোৱাদ আৰু আমি এতিয়া খোৱা আৰম্ভ কৰিলোঁ সবে ৰ'দত বহি খোৱা আৰম্ভ কৰিলোঁ আৰু কেনেকুৱা যে ৰসাল আছিলে টেঙাটো ৰসখিনি আমি কলপাতেৰে এনেদৰে খাবলগীয়া হৈছিলে আৰু এফালে মই খাইছোঁ চাওকচোন কেমেৰাটো ক'ত ল'ম ভাবিয়ে নাপালোঁ আৰু পুৰা খোৱাত ব্যস্ত হৈ গ'লোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে ভাল হওক